কেৰামতি ইয়ে তো বহুত দিন মূৰত দেখা পালো মই আহিলো নহয় এতিয়া আৰু কেতিয়া আহিলো আৰু মই ইমান দিন ক'ত আছিলি তই মোৰ এৰি বিলান দি উঠাই লৈ আহিলো নহয় এটা কাম কৰ এটা খবৰ আছে মোক কি আছে নো এটা কাম কৰি দি কি কৰিব লাগে সিদিনা আমাৰ লগত ডাঙৰ এটা জেং হৈছি কি হৈছে ৰে আমাৰ বলটো যে আছে বলটো এটা গাৰ্লফ্ৰেণ্ড পটাইছি তেওঁ দেউতাটো বিৰাট ডেঞ্জাৰাছ বুজিছা চিনি পাতো মোৰ একেলগৰ ফ্ৰেণ্ড এইটো এই কাছিমটো ফ্ৰেণ্ড হয় নেকি একেলগ কিমান মাল খালো তই মাল খাই থাকা এটা কাম কৰ তোৰ লগত বহুত হেৰি বন্ধুত্ব আছে এটা কাম কৰ আমাৰ বলটোৰ লগত তাই ছোৱালীজনীক মিলাই দিয়ে এইটো কথা হ'ল নেকি এটা উঠাই লৈ আহিম নহয় উঠাই লৈ আহিবি তেনে বল এটা কাম কৰোঁ তই এটা ৰাতি কাম কৰিবি এই কাছিম যেতিয়া নাথাকিব তাই ছোৱালীজনক কৈ আহিবি যে এটা কাম কৰ মোৰ ফ্ৰেণ্ড এজন আছে এই তাৰ লগত বিয়াব নহ'লে মাল খাই মৰি যাব বুজিছা মাল খাই থাকে তই এটা কাম কৰিবি বল লৈ আহো যা আজিকালি ছোৱালী বহুত টেম্পাৰেচাৰ আছে বহুত আমাৰ তাত কেছ চলি আছে নহয় অকলেহে গৈ আছে কি কৰিছা আজিকালি খেলা চেলা বাদ দিছা নেকি বাদ দিছো বাদ দি কিনে খেতি তেতি কৰি আছো কি হ'ল পাইলটটো একেবাৰে আসমানত ফুটি গৈছে তামাম লছ হৈছে না লছ মানে মোৰ কি লছ হৈছে মই 28 বিঘা মাটি বেচিছিলো আৰু চৰকাৰৰ পৰা কিবা লৈছিলো লৈ কিনে আৰু মোৰ এটা বৌ আছে বৌ চিনি পায় কাকনো কইব আমাৰ বাৰিবালি তাক বিক্ৰী কৰি দিছো এটা লৰাই কৈছে তোৰ বৌটো বহুত ভাল লাগছে বেচবি নেকি মই মোৰ পাইলট আছে তই আৰু 28 বিঘা মাটি দি আৰু মোৰ বৌটো লৈ লৈছে নিজৰ কাৰণে মোৰ কাম হৈ গৈছে এতিয়া ৰিজেক্ট মাল দি দিছো চাব লাগব এতিয়া ভাল ছোৱালী চাই আছো খেতি বাতি কৰিলে ভাল ছোৱালী নাপায় এনেহলে কি কৰিব লাগিব কাম কৰ পালচাৰ চিটি 100 এটা লৈ এনে ঘূৰি ফুৰি থাক আচ্ছা ঠিক আছে স্কুলৰ সন্মুখত ঘূৰি ফুৰিবি ছোৱালী আহিব বহিমাৰুটোৰ লগত মাথাটো নষ্ট কৰি দিছা কোনে তই কিয় মই মাথা খেতি বাতিত লাগিলে তই ভাল ছোৱালী পাবি নেকি কিয় নাপাওঁ কোনে কৈছে খেতি যদি বেছি কথা নকবি তই এটা পালচাৰ কিনি লৈ পিনে চশমা এটা লৈ ল'বি চল্ডাৰ চশমা লৈ এই ৰাস্তাতে ঘূৰি ফুৰি থাকিবি আৰু ভাল ছোৱালী পটাই ল'বি এটা আমি কিবা সাহায্য কৰিম নহয় সেই আমাৰ বলটো যে আছে এই বলটো খাই মৰি আছে এই বলটোকো লৈ আহিম অলপ বুজাই দিবিচোন বুজিছ হৈছে ঠিক আছে মই এতিয়া আহোঁ কালি লগ ধৰিম আজিৰ পৰা এইবিলাক কাম মই নকৰোঁ Go on,